তিনটা কথা মই আপোনালোকক কম এইবাৰৰ বাজেটৰ বিষয়ে। আমাৰ চৰকাৰে এইবাৰ বাজেটত তিনটা নতুন ঘোষণা কৰিছে। আমাৰ যিমান আত্মসহায়ক গোট আছে, মহিলাসকল আছে, আগতে আমি গ্ৰুপত আমি টকা পাইছিলোঁ। এইবাৰ আমি সিদ্ধান্ত লৈছো যে যিমান মহিলা আছে সকলো মহিলাৰ বেংক একাউণ্টত আমি ব্যক্তিগতভাৱে 10,000কৈ টকা দিয়াৰ ব্যৱস্থা কৰিম। ইয়াৰ লগে লগে এই বছৰ আমি অৰুণোদয় আঁচনি মাহিলী 1400 টকালৈকে বৃদ্ধি কৰিম। তৃতীয়তে, আমাৰ যিমান ডেকা ল'ৰা আছে এই ডেকা ল'ৰাৰ 2 লাখ ডেকা ল'ৰাক আমি আত্মসংস্থাপনৰ কাৰণে 2 লাখ টকাকৈ বেংকৰ পৰা কোনো মৰ্টগেজ নোহোৱাকৈ আমি অনুদান দিয়াৰ ব্যৱস্থা কৰিম। আৰু তাৰ লগে লগে আমি যিমান কাম কৰি আছো তাৰ লগত লগাই অহা 11 মে তাৰিখে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই গুৱাহাটীত 50,000 যুৱক যুৱতীক চৰকাৰী নিযুক্তি পত্ৰ প্ৰদান কৰিব। এই কামবিলাক আজি আমি কৰি আছো। এই কামবিলাক আমি কাৰ কাৰণে কৰিব পাৰিছো? বিজেপিৰ চৰকাৰৰ কাৰণে, বিজেপি দলৰ কাৰণে। বিজেপি দল আমি যিমানে শক্তিশালী কৰিম আমাৰ অসম ইমানে আগুৱাই যাব, ভাৰতবৰ্ষ আগুৱাই যাব।